আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী এই কথাবিলাকৰ পৰিৱৰ্তে এতিয়া যেটো ব্যৱস্থা হ'ব 5 + 3 + 3 + 4 অৰ্থাৎ প্ৰথম 5টো হ'ব যাক আমি নাৰ্সাৰী বুলি কওঁ লোৱাৰ কেজি বুলি কওঁ আপাৰ কেজি বুলি কওঁ ক্লাছ 1 আৰু 2 বুলি কওঁ এই গোটেইখিনিক এতিয়া সন্মিলিত হৈ যাক প্ৰি স্কুলিং বুলি আমি সাধাৰণতে আজিৰ দিনত কওঁ তাৰ নাম হ'ব ফাউণ্ডেশ্যন বা এই বিদ্যালয়বিলাকৰ নাম আজিৰ পৰা ইংৰাজীত ফাউণ্ডেশ্যন হ'ব অন্যথা তাক বুনিয়াদী বিদ্যালয় বুলি কোৱা যাব তাৰ পিছত আজিৰ যি 3 4 5 যেটো নতুন শিক্ষা নীতিত 6 7 8 হ'ব আজি যেটো কাৰণ আপাৰ কেজি লোৱাৰ কেজি নাৰ্সাৰী 1 2 এইখিনি পঞ্চমত গুছি গল তাৰ পিছত আহিলে 6 7 8 এই যেটো আমাৰ হ'ব আসলতে আগৰ শিক্ষা নীতি মতে এটো 3 4 5 কিন্তু নতুন শিক্ষা নীতি মতে এইটো হৈ গল 6 7 8 এইখিনি এটা আমাৰ শ্ৰেণী বিভাজন হল তাক আমি প্ৰস্তুতি পৰ্ব বুলি জানিব প্ৰিপাৰেটৰি বুলি হ'ব শিক্ষা বিভাগে তাৰ এটা উত্তম অসমীয়া লব ভাবানুবাদ কিন্তু প্ৰিপাৰেটৰি বা আজিৰ আলোচনাত আমি তাক প্ৰস্তুতি পৰ্ব বুলি আমি ক'ব পাৰো তাৰ পিছত আজিৰ যিখিনি 6 7 8 আছে এই 6 7 8 খিনি হ'ব মধ্যম বৰ্গ অৰ্থাৎ এমই স্কুল যিখিনি আজি আছিলে 6 7 8 এইখিনি হ'ব মধ্যম বৰ্গ আৰু ফাইনালি যেটো 9 10 11 12 হ'ব এইটো হ'ব হাই স্কুল বা সিনিয়ৰ সেকেন্ডাৰী স্কুল তাৰনে 5 + 3 + 3 + 4 অৰ্থাৎ স্কুলীয়া গোটেই শিক্ষা ব্যৱস্থাটো 15টা ক্লাছত চলিব তাৰনে এটা ল'ৰা যদি 0ত পঢ়ে 15 বছৰৰ মূৰত তেওঁ আগবাঢ়ি যাব পাৰিব 15টা শিক্ষা বৰ্ষ শেষ কৰাৰ পিছত তেওঁ ক্লাছ 12 পাস কৰিব এডমিশন হয়তো 3 বছৰ ল'ব পাৰে 4 বছৰটো ল'ব পাৰে বেলেগ কথা কিন্তু স্কুলত 15টা বৰ্ষ থাকাৰ পিছত ল'ৰাজনে ক্লাছ 12ত পৰীক্ষা দিব পাৰিব আকৌ এবাৰ কৈছো যে প্ৰথম 5টা ক্লাছ will be known as a foundation যাক আমি বুনিয়াদী স্কুল বুলি ক'ব পাৰো পিছৰ 3টা ক্লাছ জানা যাব প্ৰিপাৰেটৰি যাক আমি প্ৰস্তুতি পৰ্ব বুলি ক'ব পাৰো তাৰ পিছৰ 3টা ক্লাছ এলিমেন্টাৰী অৰ্থাৎ আমাৰ আজিৰ দিনৰ যেটো প্ৰাথমিক শিক্ষা বুলি আমি কম বা মধ্যম বৰ্গ বুলি কম আৰু 9 10 11 12 হক সামৰি সিনিয়ৰ সেকেন্ডাৰী স্কুল বা সেকেন্ডাৰী স্কুল হ'ব ক্লাছ 10ৰ যেটো গুৰুত্ব সেইটো হয়তো আগৰ দৰে নাথাকিব আমি হয়তো মেট্ৰিক পাতিম বেলেগ কথা কিন্তু ইট উইল বি 9 10 11 12 একেলগে এটা গোট হ'ব এইটো হল আজি আমি প্ৰথম কৰিলো ইয়াৰ লগত ক্লাছ 5ৰ টেক্সট বুকবোৰ এতিয়া বদলি যাব ৰাষ্ট্ৰীয় শিক্ষা নীতি মতে ক্লাছ 5 লৈকে অৰ্থাৎ আগৰ যেটো আপুনি ক'ব পাৰে মই আগতে কোৱাৰ দৰে ক্লাছ 2 লৈকে তাত হ'ব ল্যাঙ্গুৱেজ ইন্ট্ৰোডাকচন প্ৰিপাৰেটৰিত হ'ব কনসেপ্ট বিলাক জনোৱা এই ধৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ যি পেডাগগী ৰিকমেন্ড কৰা হৈছে পাঠ্যক্ৰম ৰিকমেন্ড কৰা হৈছে 2023 চনৰ 1 এপ্ৰিলৰ পৰা পাঠ্যক্ৰমটো ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি সজোৱা হয় এই বছৰত ষ্ট্ৰাকচাৰটো হল 2022ত ষ্ট্ৰাকচাৰটো কৰিলো 5 3 3 4 অহা বছৰ ষ্ট্ৰাকচাৰ অনুসৰি পাঠ্যক্ৰমটো যাব from 2030